নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু আজিৰ ভিডিঅ'টো মই বনাইছোঁ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি আৰু বলিউডৰ ওপৰত। আৰু এই বলিউডৰ ওপৰত ইণ্ডাষ্ট্ৰিটো মানে হ'ল বলিউডৰ মানুহেও আমাৰ অসমৰ ইণ্ডাষ্ট্ৰিত বহুতবাৰ কাম কৰি গৈছে। আৰু সেই বহুতবাৰ কাম কৰি যোৱাৰ ভিতৰত কেইটামান আপোনালোকক মই কেইটামান নহয় দুটা বা এটা ভিডিঅ' দেখুৱাম। আৰু তাৰে ভিতৰত বলিউডৰ বহুত বেছি ডাঙৰ এক্টৰ এটাও মানে কাম কৰি গৈছে, কিন্তু এজন আচলি নহয়, তেওঁৰ নিচিনা দেখিবলৈ একদম একজেক্ট। এইটো আপোনালোক মই দেখাব পাৰোঁ। আৰু এই ভিডিঅ'টো মই আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, প্লিজ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ মই ইমান দিনে মানে ভিডিঅ' বনাই আছোঁ, কিন্তু মোৰ ভিউজ অকণো বঢ়া নাই আৰু ভাল লগা নাই। সেইটো কাৰণে মনটো ছাবস্ক্ৰাইব বহুত বেছি কমিয়ে গ'ল। আৰু এতিয়া বহুত বেছি গৰমত বনাইছোঁ, সেইটো কাৰণে ভিডিঅ'টো গোটেইটো চাওক প্লিজ, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু তালৈ ভিডিঅ'লৈ যাওঁ নে কিয়। বন্ধুসকল, এই মাইক্ৰফোনটো মানে মই লগা নাছিলোঁ কাৰণে মাতটো ইমান মানে স্পষ্ট নাহিব পাৰে, কিন্তু একো নাই, এতিয়া আহিব স্পষ্টকৈ। আৰু মই আপোনালোকে ভিডিঅ' দেখিলে, আৰু এইটো চলমান খানৰ নিচিনা মানে একজেক্ট। আৰু আপোনালোকে যদি আছামিজ চলমান খানৰ আছামিজ পাৰি চং মাৰিলে ইয়াৰ মানে এই ভিডিঅ'টোকে বহুত আগত আহে। আৰু এই গম পালোঁ যেন এই মানুহজন মানে চলমান খানৰ ফেন থাকে মোৰ হিচাপে। তেওঁ মানে আগতে VCD দিনত বহুত কাম কৰিছিলে থাকে। এই গানটো দেখিছিলোঁ, মোক এই গানটো দাদাই দেখুৱাইছিলে। আৰু এইটো মানে বহুত গৌৰৱৰ কথা যেন বলিউডৰ মানুহ কাম কৰে আমাৰ অসমত। হয়, এই চলমান খানজন মানে ডুপ্লিকেট, কিন্তু তাতকৈও আগত বলিউডৰ মানুহ আমাৰ অসমত বহুতবাৰ গান গাই গৈছে। এনেকৈ এই দুটা গান হাতরে আঙুলি লিহিরি 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 পবালি ভরিরে আঙুলি ঘন তোমাকে দেখা পাই মোরে ফোনে ময়না মোরে ফোনে ময়না কিয়নো মিলিলো মন। বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকে দেখিলে, আৰু মই আজিৰ ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ, কাৰণ আজি বহুত বেছি গৰম লাগিছে। আৰু আমাৰ ইয়াত AC নাই, আৰু ফেনটো বেয়া হৈছে, টেবুল ফেনটো। আৰু সেইবাবে মই মানে আৰু ভিডিঅ'টো আজি ইমান দীঘল নকৰোঁ। প্লিজ ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।